তো হেল্ল' গাইজ, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো গাইজ, বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, ক'তো যোৱাও নাছিলোঁ মই। চ' আজি 3 দিনমান হ'ল আমাৰ মামাৰ ল'ৰাজন আহিছিল 10 বছৰমানৰ মূৰত। চ' আজি প্লেনিং বনালোঁ, আমি ডাইৰেক্ট কৈয়ে দিওঁ আৰু বেছি লেট নকৰোঁ, যিহেতু আমি যাব লাগিব। চ' আজি আমি যাম বুলি ভাবিছোঁ শ্বিলঙত। চ' শ্বিলঙত যাওঁতে আপোনালোকক ৰাস্তাত অকণমান দেখুৱাম আৰু কৈ দি যাওঁ, গৈ পেলাই আমি কোনবিলাক লোকেশ্যনত যাওঁ ভালদৰে আপোনালোকক দেখুৱাম আৰু ট্ৰিপটো আমাৰ। চ' গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আহক তেনেহ'লে আৰম্ভ কৰোঁ আমি আজিৰ ভিডিঅ'টো। 2 hours later. A few moments later. তো গাইজ, এতিয়া আমি শ্বিলঙৰ পুলিচ বজাৰ আহি পাইছোঁ, কিন্তু ইয়াতে বহুত বৰষুণ সেইকাৰণে চাগে আজি বেলেগত যোৱা নহ'ব আৰু আমি ৰুমো বিচাৰিব লাগিব। চ' ইয়াতে এতিয়া অলপ শ্বপিং মলবিলাক চাওঁ, ৰাতিও অলপমান পুলিচ বজাৰখন ঘূৰিম। তাৰে পাছত এতিয়া ৰুমটো আমি চাই লওঁ, আপোনাক দেখুৱাই আছোঁ আগলৈ কি কৰোঁ আমি। 5 minutes later. তো গাইজ, আজি নাইট ৰুম যোৱা নহ'ল। চ' আমি ইয়াৰে পাৰ্ক এখনত আহিছোঁ, বহুত ধুনীয়া পাৰ্ক। আহক আপোনালোকক পাৰ্কখন দেখুৱাই দিওঁ মই। আগত হেৰি কাটব লাগিব, কি কয় তো গাইজ, টিকেট কাটি ল'লোঁ আমি পাৰ্কত সোমোৱাৰ কাৰণে। তো গাইজ, আজি ইয়াৰে পাৰ্কখনতে আহিলোঁ আৰু, কাৰণ আজি লাইট ৰুমত যোৱা নহ'ব, মানে বতৰটো বহুত বেয়া আছিল। চ' সেইকাৰণে পুলিচ বজাৰৰে ওচৰত থকা এই পাৰ্কখন ঘূৰোঁ। আজি অলপ ওচৰৰ পাজৰৰ জেগাখিনি চাওঁ আৰু বাকী পুলিচ বজাৰখন অলপমান ৰাতি চাম, আৰু তাৰপাছত কালি পুৱা ডাইৰেক্ট লাইট ৰুম যাম। আৰু এতিয়া এনেও ৰুমবিলাক বিচাৰোঁতে বিৰাট টাইম লাগি গ'ল। আমি পালোঁ কেনেবাকৈ ৰুম এটা, আৰু যিহে খাদ্য খালোঁ, 290 টকাত একদম বতুৱা খাদ্য এখন। বেংগলী ধাবা আছে পুলিচ বজাৰৰ ওচৰত, ৰেষ্টুৰেণ্ট, একদম নাখাব তাতে আপোনালোকে যদি আহে। বতুৱা ৰেষ্টুৰেণ্ট, একদম সদৰ বংশ নাই। নানো কি কবি তই, না জলপৰি যাৱাত ব্যস্ত। এই জলপৰিৰ নাম লৈ হাঁহি চলি তো ঠগ লাগছি না শ্বিলঙৰ মাখা। হা, ই গাইজ শ্বিলঙৰ জলপৰিবিলাক মানে চাৱাত ব্যস্ত, আৰু ধুনীয়া ধুনীয়া হাতীবিলাক শ্বিলঙৰ যিমান আছে। বাকী আহক আপোনালোকক দেখুৱাওঁ মই বেক চাইডত।
এই বুড়ি আৰু কি পিন্ধিছি কেনে দেখছি লাইক বুড়ি এই বুড়ি কেনে দেখছো কি পিন্ধিছি মা ক্যামেরাটা মজা কিন্তু মোৰ ব্ৰিজখন বন্ধ কৰি থৈছে নানো শুনছা ব্ৰিজখন বন্ধ কৰি থৈছে এখন কেফে तेरा ख्वाब फिर पूरा पूरी ना संग हंस दो थोड़ा हंस के दिखाओ वल्ला हबीबी गू खाओ कभी भी One eternity later. তো গাইজ আমি ৰুমত গৈ গা পা ধুই এতিয়া আৰু মানে পুলিচ বজাৰৰ ফালে যাই আছোঁ তাতে গৈ পেলাই অকণমান কিবা খোৱা লোৱা কৰোঁ তাৰপিছত অকণমান পুলিচ বজাৰখন ফুৰোঁ আৰু গাইজ এইখিনিতে ক'ব খোজোঁ মানে আপোনালোকে যদি শ্বিলঙত আহি পুলিচ বজাৰত মানে একদম কম ৰেঞ্জত কম প্ৰাইচত আপোনালোকে ৰুম বিচাৰি নাপায় তেনেহ'লে মোক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব মই আপোনাক 950 টকাতে ভাল হোমষ্টে এটা আপোনালোকক লোকেশ্যনটো দি দিম আপোনালোকে তাত ষ্টে কৰিব পাৰিব বহুত ভাল হয়
তো এইবিলাক গাইজ শ্বিলঙৰ মাৰ্কেটবিলাক আপোনালোকে চাই লওক কেনেকুৱা দেখিবলৈ। কিয় কিয় অঁ দুই এটা আছে গৰম ধৰা। Woodland. Hal? Ini biar.